নমস্কাৰ গ্ৰহণ কৰিব। আশা কৰোঁ নতুন বৰ্ষক আদৰণি জনাবৰ কাৰণে সকলোৱে আগ্ৰহেৰে মনত নতুন সপোন লৈ বাট চাই আছে। নেদেখাজনে সকলোৰে সপোন দিঠক কৰক, তাৰে কামনা কৰিলোঁ। পুনৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি আপোনালোকৰ ওচৰত মই পুতুল ক্লিন্সমেন। আমি প্ৰত্যেকেই প্ৰত্যেক কাম নাজানো, বাট প্ৰত্যেকেই কিবা নহয় কিবা এটা কাম ভালকৈ জানো। গতিকে আমি যি জানো প্ৰত্যেকে নিজৰ নিজৰ প্ৰতিভাবোৰ যেতিয়ালৈ সমাজত শ্বেয়াৰ নকৰোঁ, তেতিয়ালৈ সমাজখন এটা কুঁৱাৰ পানীৰ দৰে এটা ঠাইত বন্দী হৈ থাকিব। যদি আমি সমাজখনক কুঁৱাৰ পৰা নদীলৈ পৰিৱৰ্তন কৰিব বিচাৰোঁ, নিজে জনাটো আনক আৰু আনে জনাটো নিজে শিকাৰ চেষ্টা কৰিব লাগিব। কিয়নো কাঢ়ি আনি খোৱাজনৰ কেতিয়াও পেট নভৰে আৰু ভগাই খোৱা কেইজনে কোনোদিন ভোকত নমৰে। আৰু আমি নকৰা বা নভবা ভাল কাম এটা যদি কোনোবা এজন ব্যক্তিয়ে কৰিছে, তেওঁক আমি সদায় উৎসাহ জনাব লাগে। কিয়নো আমাৰ অলপ উৎসাহে মানুহজনক সমাজৰ হকে আৰু দুখোজ আগবাঢ়িব সাহস পোৱাটো আওপকীয়াকৈ সমাজখনৰ এটা ভাল কাম কৰাৰ পৰিচয়। আমি আনৰ ভাল কামত সমৰ্থন নকৰোঁ আৰু নিজৰ ভুলবোৰ স্বীকাৰ নকৰাটো সমাজৰ এক বিফলতা। আৰু এইবোৰ সৰু সৰু ভুল যদি আমি এতিয়াই শুধৰণি নকৰোঁ, আজিৰ পৰা কেইবছৰমান পিছত মানুহৰ মৃত্যুত দুখ কৰাৰ বিপৰীতে মানুহে ডিপ্ৰেশ্যন কৰিব। গতিকে দাঁত থাকোঁতে চোবাই খোৱা ভাল, বুঢ়া হ'লে আফচোচ কৰি লাভ নাই। শেষত কেইটামান প্ৰেৰণাদায়ক কথাৰে আজিৰ ভিডিঅ'টি আপোনালৈ আগবঢ়ালোঁ। মানুহ আৰু ঈশ্বৰৰ মাজত পাৰ্থক্য এটাই, মানুহে কাৰোবাক কিবা দিলে কেতিয়াও পাহৰি নাযায় আৰু ঈশ্বৰে যিমান দিলেও মনত নাৰাখে। পৃথিৱীত এনেকুৱা এজন মানুহ নাই যাৰ সমস্যা নাই, আকৌ পৃথিৱীত এনেকুৱা সমস্যা নাই যাৰ সমাধান নাই। কাৰোবাক সিমানখিনি আঘাত পোৱাকৈ কথা নকবা যে মানুহজনে ঈশ্বৰৰ ওচৰত হাতযোৰ কৰি কান্দিব লগা হয়। জীৱনটো কিমান ধুনীয়া, তাৰ পিছতো সমাজখন বা আপোনজন নহ'লে সদায় আধৰুৱা। এজন মানুহৰ বেয়া গুণ বিচৰাটো অতি সৰু কাম, কিন্তু সেই বেয়া গুণটোৰ মাজৰ পৰা ভাল গুণ এটা বিচাৰি উলিওৱাটো বহুত ডাঙৰ কাম, যিটো সকলোৰে বাবে সম্ভৱ নহয়। বন্ধুসকল, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। জয় আই অসম।